নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালে। আজি মই ৰান্ধিছোঁ দৰিকণা মাছ পাতত দিয়া। বহুত দিন খোৱা নাছিলোঁ, আজি ৰান্ধিছোঁ আৰু তাকে এয়া দেখিছেই নহয়। প্ৰথমে মই মাছখিনি চাফা কৰি তাত হালধি দি লৈছোঁ, তাৰপৰা জোখমতে নিমখ দি দিছোঁ। তাৰ পৰা দি দিছোঁ মই কেঁচা জলকীয়া 3টা, জ্বলা হ'লে অকণমান ভাল লাগে। তাৰপৰা কটা পিঁয়াজ দি দিছোঁ। তাৰপৰা এতিয়া মিঠাতেল দি দিছোঁ, আৰু মিঠাতেল দিলে সোৱাদটো ভাল লাগে পাতত দিয়া মাছৰ। তাৰপৰা মেইন বস্তুটো দি দিছোঁ কাজি নেমু চেপি। পাতত দিয়া মাছ আৰু নেমু কম্বিনেশ্যনটো আৰু ক'বই নালাগে। এয়া সুন্দৰকৈ মই গোটেইখিনি মিহল কৰি লৈছোঁ আৰু এয়া মোৰ ৰেডি হৈ গৈছে। আৰু তাৰপৰা মই কলপাতখন অকণমান জুইত সেকি লৈছোঁ, তেতিয়া মাছটো বান্ধিবলৈ সুবিধা হ'ব আৰু ফাটি নাযায় পাতখন। আৰু আপোনালোকে হালধি পাততো দিব পাৰে, হালধি পাততো ভাল লাগে। আমাৰ ইয়াত হালধি পাত নাই, সেইবাবে কলপাততে দিছোঁ। এয়া কলপাত সেকি হৈ গ'ল। আৰু এতিয়া মই মিহলাই থোৱা ইয়াত মাছখিনি, দৰিকণা মাছখিনি দি দিছোঁ। আৰু আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন এনেদৰে পাতত দিয়া মাছ। মোৰ ভাল লাগে বহুত খাই। তাৰ পৰা এতিয়া মই ভালদৰে বান্ধি ল'লোঁ, টাইটকৈ সূতা এডালেৰে বান্ধি ল'লোঁ মই। তাৰপৰা এয়া পানীত দি দিছোঁ, আৰু অলপ পানীখিনি গৰম কৰি থৈ দিছিলোঁ, এতিয়া দি দিছোঁ। আৰু তাৰপৰা ঢাকন মাৰি থৈ দিম। 10-12 মিনিটমান উতলাৰ পিছত এয়া এক ছাইড হৈ গ'ল। তাৰপৰা আকৌ মই উল্টাই দিছোঁ, 10 মিনিটকৈ সিজালোঁ আৰু এক ছাইড। তাৰপৰা এয়া মোৰ ৰেডি হৈ গ'ল। 2 ছাইডে 10 মিনিট সিজাই পিনি ৰেডি হৈ গ'ল মোৰ পাতত দিয়া মাছ। তাৰপৰা মই সূতাডাল এৰাই অলপমান জুইত সেকি দিছোঁ, ফ্লেভাৰটো আৰু ভাল আহিব তেতিয়া। এয়া মই জুইত সেকি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল পাতত দিয়া দৰিকণা মাছ। এয়া মই খুলিছোঁ আৰু লাহেকৈ, ইমান ধুনীয়া আহিছে গোন্ধটো। এয়া বহুত ধুনীয়াকৈ সিজি গৈছে। ৱাও, এতিয়া খোৱাহে কথা আৰু গৰম গৰম ভাতৰ লগত। ধন্যবাদ, বাই বাই।